সক্ষম ব্যক্তিক আপোনালোকৰ আগলৈ আনিবলৈ চেষ্টা কৰিছোঁ। এই ব্যক্তিজন হ'ল আমাৰ ওচৰৰে আমগুৰিৰ হীৰা গাঁৱৰ এজন ব্যক্তি। তেখেত বিশেষভাৱে সক্ষম, কিন্তু তেখেত বিশেষভাৱে সক্ষম যদিও তেওঁ বাটে পথে তেওঁৰ এটা সুৰীয়া কণ্ঠেৰে বিভিন্ন অঞ্চলত তিয়কৰ বা অসমৰ বিভিন্ন অঞ্চলত তেখেতে নিজৰ যি গলা যি কণ্ঠ, এই কণ্ঠৰে তেওঁ হৃদ জিনিবলৈ সক্ষম হৈছে। সেই ব্যক্তিজন এতিয়া বৰ্তমান মোৰ লগত উপস্থিত আছে। মই পোনে পোনে আপোনালোকক তেখেতৰ লগত চিনাকি কৰিব বিচাৰিম। হয়, মোৰ নাম শ্ৰী গংগাধৰ হীৰা, মোৰ ঘৰ শিৱসাগৰ আমগুৰি হীৰা গাঁও। এই কণ্ঠক আপুনি সৎ ব্যৱহাৰ কৰিছে আৰু ৰাইজৰ কাষলৈ আহিছে, আৰু ৰাইজে আপোনাৰ কণ্ঠ শুনি বিভিন্ন সময়ত আপোনাক সহায় সাৰথি কৰিছে। আপুনি সুখীনে তেনেকৈ কৰি আপুনি চলিব পাৰিছেনে আজিলৈকে? তেনেকৈ চলিব পাৰিছোঁ, যিমান দিন চলিব পাৰিছোঁ আকৌ পিছলৈ বা কি হয়গৈ। এতিয়াতো এনেকৈ আৰু ঘূৰি ফুৰিছোঁ য'ত গান গাই, পিছলৈ বা আকৌ কেনেকৈ কি হয়গৈ। মাজত ঘৰত মোৰ মা দেউতা আছে, দাদা 4জন আছে, মোৰ মিছেছ আছে, ল'ৰাটি আছে, ল'ৰাটি 2 বছৰ হৈছে। তেনেকৈ আৰু এতিয়া আমি মা দেউতা মই ল'ৰাটো মা। এয়া গংগাধৰ হীৰাৰ অনুষ্ঠান আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
বিশেষভাৱে সক্ষম গংগাধৰ হীৰাৰ গীতৰ মাজত আছে। তেওঁ বিভিন্ন ধৰণৰ গীত গাই গৈছে, আৰু গীত গাব। তেখেতে এই বাদ্যযন্ত্ৰ নোহোৱাকৈ এক ট্ৰেকৰ জৰিয়তে গীতসমূহ গাই আছে। অতি সুন্দৰ মন তেখেতৰ জুবিন গাৰ্গৰ গান তেখেতে বৰ আপোনভাৱে গাব চেষ্টা কৰিছে। আপোনাৰ জুবিন গাৰ্গৰ লগত গান গোৱাৰ ইচ্ছা আছে নেকি? কি কয় কওকচোন, আপোনাৰ জুবিন গাৰ্গক কিবা ক'ব নেকি আমাৰ জৰিয়তে? জুবিন দলে এটাই অনুৰোধ, যি টাইমত জুবিন দাক লগ পাম সেই টাইমত হেঁপাহ পলোৱাই জুবিন দাৰ লগত গীত গোৱা গাম বুলি মই মোৰ ফালৰ পৰা অনুৰোধ। জুবিন গাৰ্গে যদি এই গংগাধৰ হীৰাৰ এই মনৰ ভাৱ বুজিছে, এবাৰ লগ দিয়ক। তেখেতৰ লগত আপোনাৰ লগত গান গোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে এই গংগাধৰ হীৰাই। আমগুৰি বিশেষভাৱে সক্ষম তেখেত এজন
লাগে